নমস্কাৰ। আজিৰ আমি এই ভিডিঅ'টোত জানিম যে এগৰাকী গৰ্ভৱতী মহিলাই কি বেষ্ট আহাৰ খোৱা প্ৰয়োজন যাৰ ফলত তেওঁলোকে সম্পূৰ্ণ পুষ্টি পায়। কাৰণ প্ৰায়ভাগ গৰ্ভৱতী মহিলাই বা প্ৰথমবাৰ যোনে গৰ্ভধাৰণ কৰে তেওঁলোকৰ প্ৰায়ভাগেই কনফিউজনত থাকে যে কি খাব। বহুতে তেওঁলোকক এডভাইচ কৰে ইটো খাব লাগে সিটো খাব লাগে, কিন্তু সকলো খাদ্য খোৱাটো বা সকলোৰে মতে যেতিয়া ক'ব যে ডাবুল খাব লাগে, বেছিকৈ খাব লাগে, এই গোটেইখিনি শুনাটো সম্ভৱপৰ হৈ নুঠে। আপোনালোকে বহুত খাদ্য একেলগে খাব নোৱাৰে বা খাব পৰা হৈ নাযায়। আৰু এনেকুৱাও নহয় যে আপোনালোকক গোটেইখিনি কেলৰিৰ একেদিনাই প্ৰয়োজন হয়। আপোনালোকক যিখিনি কেলৰিৰ 9 মাহত প্ৰয়োজন হয় তাক একেদিনাই আপোনালোকে গ্ৰহণ কৰিব নালাগে, লাহে লাহে গ্ৰহণ কৰিব লাগে। যেতিয়া আপোনালোক প্ৰথম মাহৰ পৰা 3 মাহ পায় তেতিয়া আপোনালোকক মাত্ৰ 200 পৰা 300 কেলৰিৰ প্ৰয়োজন হয়, আৰু যেতিয়া 3 মাহৰ পৰা 5 মাহ হৈ গৈ তেতিয়াহে আপোনালোকক 350ৰ পৰা 500 কেলৰিৰ প্ৰয়োজন হয়। গতিকে আপোনালোকক একেদিনাই বহুত কেলৰিৰ প্ৰয়োজন নহয়। আৰু আপোনালোকক যেতিয়া কোনোবাই কয় আপোনালোকে বহুত খাব লাগে তেতিয়া আপোনালোকে খাবও নোৱাৰে। গতিকে মই আজি এই ভিডিঅ'টোত আপোনালোকৰ বাবে এনেকুৱা বেষ্ট আহাৰ কেইটামান লৈ আহিছোঁ যিটো আপোনালোকৰ বাবে বহুতেই ভাল। আপোনালোকে যদি ইয়াক খায় তেতিয়াহ'লে বহুত বেছি খাদ্যৰ প্ৰয়োজন নহয়। তেতিয়াহ'লে ব'লক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰি জানো সেই আহাৰখিনি কি বা সেই বেষ্ট ফুড কেইটা কি। তাৰ আগতে আমি জানিব লাগিব যে এগৰাকী গৰ্ভৱতী মহিলাক কি ভিটামিনৰ অতিকৈ প্ৰয়োজন। সেই ভিটামিন কেইটা হৈছে প্ৰ'টিন, কেলছিয়াম, জিংক, আইৰণ, ভিটামিন B12, ভিটামিন D, ভিটামিন C, ভিটামিন A। এই ভিটামিনখিনি এগৰাকী গৰ্ভৱতী মহিলাৰ বাবে অতিকৈ প্ৰয়োজনীয়। এতিয়া আমি যিখিনি আহাৰৰ বিষয়ে জানিম সেই আহাৰখিনিত আপোনালোকে এই গোটেইখিনি ভিটামিন পাই যাব। গতিকে আপোনালোকে সেই আহাৰখিনি যদি নিয়মিত ৰূপে গ্ৰহণ কৰে আপোনালোকৰ শিশুৰ ভাল বিকাশ হয়। লাগিলে সেয়া বনছ ডেভেলপমেণ্ট হওক, ব্ৰেইন ডেভেলপমেণ্ট হওক বা মাচেলছবোৰ ধুনীয়াকৈ বাঢ়িবলৈ ধৰে, আৰু কোনো ধৰণৰ গৰ্ভপাত হোৱাৰো সমস্যাৰ সৃষ্টি নহয়। ইয়াৰে প্ৰথমটো হৈছে গাখীৰ। যদি আপোনালোকে গাখীৰ খাব পাৰে তেতিয়াহ'লে গাখীৰ সদায় খাওক, ই বহুত ভাল। কিন্তু মই এনেকুৱা মানুহো বহুত দেখিছোঁ মহিলা যিবোৰে মানে গাখীৰ খাব ভাল নাপায়, মানে সৰুৰ পৰা খোৱা অভ্যাস নাথাকে। তেওঁলোকে গাখীৰৰ অন্য প্ৰডাক্ট খাবলৈ লওক। যেনে ধৰক আপোনালোকে দৈ খাব পাৰে, দৈ বহুতেই ভাল, বা পনীৰ খাওক, পনীৰো বহুত ভাল। যদি আপোনালোকে গাখীৰ খায় তেতিয়াহ'লে গাখীৰো খাওক ইয়াৰ লগত, গাখীৰটো বহুতেই ভাল। আৰু যদি গাখীৰ খাব নোৱাৰে তেতিয়াহ'লে এই দুটাটো নিশ্চয় খাওক। 2 নম্বৰতে হৈছে দালি ধৰণৰ খাদ্য, যিবোৰৰ ভিতৰত ধৰক আপোনালোকে মচুৰ দালি, মুগৰ দালি, বুট, মগু, ৰাজমাহ, মটৰ, এইবোৰ সকলো খাব পাৰে, সদায় খাব লাগে। এনেকুৱা নহয় যে গোটেইখিনি একেদিনাই খাব লাগে। এটা ৰেচিপি বনাই সদায় ট্ৰাই কৰক। মুঠতে আপোনালোকে ডেইলি খাদ্যত এইটো ইনক্লুড কৰক, এইটো বহুতেই প্ৰয়োজনীয়। 3 নম্বৰত হৈছে মিঠা আলু। যদি আপোনালোকে মিঠা আলু পায় তেতিয়াহ'লে মিঠা আলু নিশ্চয় খাওক। এগৰাকী গৰ্ভৱতী মহিলাৰ বাবে মিঠা আলু বহুতেই ভাল। ইয়াত প্ৰচুৰ পৰিমাণত আইৰণ পাব, কেলৰি পাব। গতিকে আপোনালোকে মিঠা আলু নিশ্চয় খাওক, ই গৰ্ভৱতী মহিলাৰ বাবে বহুতেই ভাল। 4 নম্বৰত হৈছে সেউজীয়া শাক পাচলি। সেউজীয়া শাক পাচলি আপোনালোকে আপোনালোকৰ খাদ্যত নিশ্চয় ইনক্লুড কৰক। ডেইলি ৰুটিনত এইটো লাগেই, কাৰণ সেউজীয়া শাক পাচলিৰ পৰা আপোনালোকে সকলো ধৰণৰ ভিটামিন পাই যাব, মিনাৰেলছ পাই যাব। এইটো বহুত প্ৰয়োজনীয়। আৰু যদি আপোনালোকে ব্ৰকলি খাই ভাল পায় তেতিয়াহ'লেতো বহুতেই ভাল। ব্ৰকলি আৰু লগতে পালেং শাক যদি এভেইলেবল হয়, পালেং শাক নিশ্চয় ইনক্লুড কৰক। যদি পালেং শাক নাপায় অন্য শাক হ'লেও খাওক, কিন্তু ব্ৰকলি আৰু পালেং শাক যদি এভেইলেবল হয় আপোনালোকে নিশ্চয় খাওক, এইটো বহুত ভাল আপোনালোকৰ কাৰণে। 5 নম্বৰতে হৈছে ড্ৰাই ফ্ৰুটছ। ড্ৰাই ফ্ৰুটছ বহুত ভাল, আপোনালোকে নিশ্চয় খাওক। বহুতে কয় যে ড্ৰাই ফ্ৰুটছ খাব নালাগে, এইটো গৰম হয়। তেনেকুৱা একো কথা নাই। ড্ৰাই ফ্ৰুটছৰ পৰা আপোনালোকৰ একো মানে অপকাৰ নহয়। কিছুমানৰ ড্ৰাই ফ্ৰুটছ খালে আগৰ পৰাই হজম যদি হোৱা প্ৰব্লেম আছে, যে আগৰ পৰা ড্ৰাই ফ্ৰুটছ খালে অপকাৰ কৰে, তেওঁলোকে এভইড কৰক। কিন্তু যদি আপোনালোকৰ আগৰ পৰা খালে একো অসুবিধা নহয় তেতিয়াহ'লে নতুনকৈ ড্ৰাই ফ্ৰুটছৰ পৰা আপোনালোকৰ একো ছাইড এফেক্ট নহয়, আপোনালোকে এইটো খাব পাৰে। এইটো বহুত ভাল। আৰু এনেকুৱাও নহয় যে আপোনালোকে চবৰে বহুত খাব লাগিব। আপোনালোকে দিনটোত এইখিনি যেতিয়া তেতিয়াই খাব পাৰে। আৰু এমুঠি, গোটেইখিনিৰ ভিতৰত এমুঠি যদি আপোনালোকে লয়, এটা ধৰক আন্দাজ মতে এমুঠিকে আপোনালোকে সদায় খাইছে, তেতিয়াহ'লে তেনেকৈয়ে খাওক, ই বহুত ভাল।
অলপ ফলৰ বিষয়ে জানি লওঁ। ফলৰ ভিতৰত আপোনালোকে এভাকাডো, কল আৰু আপেল নিশ্চয় ইনক্লুড কৰক। যদি আপোনালোকৰ এভাকাডো এভেইলেবল নহয় তেতিয়াহ'লে আপোনালোকে কল আৰু আপেল সদায় খাওক, কাৰণ কল আৰু আপেলটো 12 মাহেই উপলব্ধ হয় আমাৰ অসমত। গতিকে কল আৰু আপেলটো আপোনালোকে সদায় খাওক, ই বহুত ভাল। লগতে যদি এভাকাডো নাপায় তেতিয়াহ'লে আপোনালোকে অৰেঞ্জ যদি এভেইলেবল হয় অৰেঞ্জ খাওক। আৰু বহুতে অৰেঞ্জ জুচ খায়। অৰেঞ্জ জুচ খালে ফ্ৰেছ জুচ খাব, মানে বজাৰৰ পৰা কিনি অনা জুচ বা জুচটো বনাই বহু দেৰিৰ পিছত সেইটো নাখাব, লগে লগে বনাই লগে লগেই খাওক। অৰেঞ্জ জুচ বহুতেই ভাল, অৰেঞ্জ বা অৰেঞ্জ জুচ বহুতেই ভাল। ইয়াত আপোনালোকে বহুত চি ভিটামিন পাই যাব। গতিকে যদি এভেইলেবল হয় নিশ্চয় খাওক। লগতে আপোনালোকে ডালিমো খাব পাৰে। বেছিভাগ ফলেই আপোনালোকে খাব পাৰে, তাৰে মাজতে কিছুমান ফল আপোনালোকে খাব নোৱাৰে, সেইবোৰৰ বিষয়ে আমি পিছত আলোচনা কৰিম। মুঠতে আপোনালোকে ডেইলি খাদ্যত ফল নিশ্চয় খাওক, এইটো বহুতেই ভাল, বহুতেই প্ৰয়োজনীয়। আৰু যিবোৰ মানুহে মাছ মাংস খায় তেওঁলোকৰ কাৰণে কণী বা চিকেন আপোনালোকে খাব পাৰে, বহুত ভাল। ইয়াত আপোনালোকে বহুত প্ৰটিন পাই যাব। গতিকে এই আহাৰখিনি আপোনালোকে খাওক, দেখিব আপোনালোকে নিজেই প্ৰমাণ পাব, শক্তিও পাব, লগতে শিশুটোৰ ভালদৰে বিকাশো আপোনালোকে দেখিব পাব। হয়তো এই আহাৰৰ বিষয়ে বহুতে জানিব পাৰে, কিন্তু যিবোৰ মহিলাই এই আহাৰখিনিৰ বিষয়ে নাজানে তেওঁলোকে নিজৰ খাদ্যত এইখিনি ইনক্লুড কৰক, এইখিনি এভইড নকৰিব। লগতে এটা মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে যে আপোনালোকে পানী খাওক, ডিহাইড্ৰেশ্যনত যাতে আপোনালোক নাথাকে, সদায় হাইড্ৰেট হৈ থাকিব চেষ্টা কৰক। যদি আপোনালোকে নাৰিকলৰ পানী খাবলৈ ভাল পায় নাৰিকলৰ পানী খাওক। যদি ঠাণ্ডা দিনৰ সময় তেতিয়াহ'লে নাৰিকলৰ পানী নাখাব, কিন্তু নাৰিকলৰ পানী আপোনালোকৰ বাবে বহুত ভাল, আপোনালোকে খাব পাৰে। বন্ধুসকল, যদি এতিয়ালৈকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো টিপি দিয়ক যাতে আপোনালোকে আগৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পায়। আৰু এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰক, যদি কিবা কথা থাকে কমেণ্ট কৰক। শ্বেয়াৰ এইকাৰণে কৰিব দিছোঁ যাতে আপোনালোকৰ লগত অন্য মানুহ এইখিনি কথা গম পায়।